हेलो एवरीवन की खबर आपनालोकर मोर भाले और ए भिडिओটো আছে যোৱা দেওবাৰে মোৰ এলাহৰ কাৰণে ভিডিওটো এডিট কৰিব থাকি গৈছিল আৰু ৰাতিপুৱা ধুনিয়াকৈ ৰেডি হৈ মেলি আমি ওলাইছো এটা বিশেষ জেগালৈ যাবলৈ যদিওবা আমি এই ঠাইডোখৰলৈ বহুতবাৰ গৈছো কিন্তু মা আৰু দেউতাৰ আশা আছিল যাবলৈ যেহেতু দেউতাই ফুল বহুত বেছি ভাল পায় সেই কাৰণে তেওঁ তালৈ যাবলৈ ইচ্ছা আছিল আৰু আমি কোড গৈ আছো লাহে লাহে গম পাব বাৰু আৰু আমি যোনটো ঠাইলৈ গৈ আছিলো তালৈ যাওতে কাকগোখানি থান পাই ৰাস্তাত হেহে ভাবিলো তাতো সোমাই চাকি এগছ জ্বলাই যাও আৰু মোৰ আশা আছিল যাবলৈ তালৈ হেহে তাতো সোমালো আৰু আমি এতিয়া গৈ পাই গলোগে আমাৰ গন্তব্য স্থান আৰু আসলতে আমি আহিছো কাজিৰঙা অৰ্কিড পাৰ্কলৈ ইয়ালৈ আহিবলৈ দেউতা বহুত বেছি মন আছিল আৰু ইয়ালে অহা প্ল্যানটো আসলতে এতিয়া নাছিল বহুত দিনতে আছিলে কিন্তু মিলা নিমিলা মাজত থাকি যোৱা কাৰণে আজি সিদ্ধান্তটো হ'ল যোৱাৰ আৰু এয়া আমি গৈ তাত পালোগৈ আৰু প্ৰথমে আমি অৰ্কিড চাবৰ কাৰণে সোমালো আৰু যেহেতু আমি যোৱালৈ অলপ সিজনটো গৈছে অৰ্কিড ফুলাৰ অলপ ফুলহে আছিল যেহেতু মাৰ্চ আৰু ফেব্ৰুৱাৰী মাহতে অৰ্কিড বিলাক ফুলে আৰু আমি এতিয়াতো যোৱালে ফুলখিনি ফুলি অলপ শেষে হ'ল তথাপিও আমি চালো বহুত বেছি ভাল লাগিলে বহুত ভেৰাইটিজ টাইপৰ অৰ্কিড আছে আৰু আপোনালোকৰ পৰিৱেশটো অকমান এনজয় কৰক আৰু ইয়াতে নিত্ৰাঞ্জলি সাংস্কৃতিক অনুষ্ঠানো হয় আমি হেয়াও চালো বিভিন্ন ধৰণৰ অসমীয়া সংস্কৃতিৰ লগত জড়িত নাচ আমি ইয়াতে চাবলৈ পালো মই ইয়ালৈ বহুতবাৰ আহিছো আগতেও আৰু মোৰ হাজবেণ্ডো আহিছে কিন্তু মা দেউতা আৰু বৌ অহা নাছিলে সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰাৰ পাছত আমি গলো বাকিবিলাক বস্তু চাবৰ কাৰণে যেহেতু অৰ্কিড পাৰ্কখন বহুত বেছি ডাঙৰ আৰু ইয়াতে অকল অৰ্কিড বুলিয়ে নহয় বিভিন্ন ধৰণৰ বাঁহ আৰু কেকটাছ তাৰ উপৰিও বিভিন্ন উদ্ভিদ আছে মানে সংৰক্ষণ কৰা আছে আৰু তাৰ উপৰিও লোকবাদ্য বিভিন্ন জাতীয় সংগ্ৰহালয়ও আছিলে আমি হেয়াও চাবলৈ গলো আৰু লোকবাদ্য য'ত সংৰক্ষণ কৰি ৰাখিছিলে তাতে দাদাজনে আমাক বহুতখিনি লোকবাদ্য বজায়ও শুনালে বহুত ভাল লাগিলে আৰু বহুত নুহুনা লোকবাদ্য শুনিবলৈ পালো তাৰ পাছতে আমি গলো জাতীয় সংগ্ৰহালয় চাবলৈ তাতো আমি নেদেখা আৰু আগতে বহুত বস্তু সংৰক্ষণ কৰি ৰাখিছে হেয়াও চাবলৈ পাৰিলো আৰু বহুত কথা জানিবও পাৰিলো এনেদৰে সংৰক্ষণ কৰি ৰখাৰ ফলত আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণেও ভাল হৈছে যাতে তেওঁলোকেও গৈ হেখিনি চাই জানিব পাৰিব নেদেখা বস্তুখিনি চাব পাৰিব আৰু ইমানখিনি বস্তু দেখিবলৈ পাই বহুত ভাল লাগিলে আৰু ইয়াৰ পৰা আমি ওলাই যেহেতু ঘৰতে আমি ৰুটি আৰু মাংস বনাই নিছিলো হেয়া অলপ আগলৈ গলো কহৰাত গৈ আমি এটা নিৰিবিলি পৰিৱেশৰ মাজত আহাৰ গ্ৰহণ কৰিলো আৰু আহাৰ গ্ৰহণ কৰাৰ পাছত আমি আহিলো কাজিৰঙাৰ মাজলৈ বুলি তাতো আমি গঁড় দেখিবলৈ পালো বহুত ওচৰৰ পৰা কিন্তু মোৰ ভিডিঅ' কৰাহে নহলে আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ ইমানেই ভিডিঅ'টোৰ পৰা বিদায় লৈছো বাই বাই